প্ৰিয় শ্ৰোতাসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তাই আকাশ হ'ল গল্পটিৰ তৃতীয় খণ্ড। পাৰ হৈ গৈ থাকিল দিনবোৰ। এদিন হঠাতে বাথৰুমত পৰি বাওঁ ভৰিখনত বৰ বেয়াকৈ দুখ পালোঁ। বহুদিন বিচনাত পৰি থাকিবলগীয়া হ'ল। নিজতকৈ ৰিণীৰ চিন্তাইহে মোক ব্যতিব্যস্ত কৰি তুলিলে। তাইৰ ওচৰলৈ যাব নোৱাৰা হৈছিলোঁ। মোৰ খবৰ ল'বলৈ তাই দুদিনমান আহিছিল, ফোনো কৰে মাজে মাজে। কিন্তু হঠাৎ তাই মোৰ লগত যোগাযোগ কমাই দিলে। মই ফোন কৰোঁ, কেতিয়াবা ৰিচিভ কৰে, কেতিয়াবা নকৰে। কৰিলেও মোৰ খবৰ সোধে মাত্ৰ, কথা পাতিবলৈ ইচ্ছা নকৰে। তাইক আমাৰ ঘৰলৈ বাৰে বাৰে মাতোঁ। নানা অজুহাত দেখুৱাই আজি যাম কাইলৈ যাম কৰি থাকে। মোৰ এনে লাগিছিল তাইৰ পৰিস্থিতি যেন অধিক বেয়াৰ ফালে ঢাল খাইছে। কথা বতৰাৰ পৰাও তাইক বেছিকৈ দুৰ্বল হৈ যোৱাৰ দৰে লাগিছিল। অনুভৱ হৈছিল তাই যেন মোৰ পৰাও পলাই ফুৰিব লৈছে। এটা সময়ত তাই একেবাৰে ফোন ৰিচিভ নকৰা হৈছিল। তাইক লগ পাবলৈ মোৰ মনটো উচপিচাবলৈ ধৰিছিল। লাহে লাহে মোৰ ভৰিখনো ভাল হ'বলৈ ধৰিলে। দুপিয়াই দুপিয়াই অলপ খোজকাঢ়িব পৰা হ'লোঁ। দুদিনমান পাছত যেনে তেনে হ'লেও ৰিণীৰ ওচৰলৈ যোৱাৰ পৰিকল্পনা কৰি থাকোঁতে এদিন আবেলি 4মান বজাত এটা ফোন আহিল ৰিণীৰ নম্বৰৰ পৰা। উৎসাহেৰে ফোনটো ৰিচিভ কৰিলোঁ। পুৰুষৰ কণ্ঠস্বৰ। মই ৰঞ্জিত, এতিয়াই আমাৰ ঘৰলৈ আহক আপুনি। আৰু এটাও শব্দ নোকোৱাকৈ সংযোগ বিচ্ছিন্ন কৰি দিলে। একো তলকিবই নোৱাৰিলোঁ মই। এক অজান আশংকাত বুকুখন কঁপি উঠিল মোৰ। লেঙেৰা ভৰিখনেৰে কোন মুহূৰ্তত সিহঁতৰ ঘৰ পালোগৈ গম পোৱা নাছিলোঁ। গেটৰ মুখ পাইহে থমকি ৰৈছিল। ইমান মানুহ, পুলিচ। মগজুৰ ভিতৰখন ক্ৰমাৎ ক্ষুণ্ণ হৈ পৰিছিল। ড্ৰয়িং ৰুমৰ একোণত দেৱালত ভুকুৱাই ভুকুৱাই কান্দি আছিল ৰঞ্জিতে। ওচৰৰ এগৰাকী মহিলাৰ কোলাত পেঁপুৱা লাগি বহি আছিল পাখি। ক'ব নোৱাৰাকৈ আগবাঢ়ি গ'লোঁ বেডৰুমটোৰ ফালে। বিচনাত শুই আছিল ৰিণীৰ নিথৰ দেহ। ডিঙিত বান্ধ খাই আছিল সেই নীলা দুপাট্টাখনৰ এটা টুকুৰা, আৰু আনটো টুকুৰা ওলমি আছিল চিলিং ফেনখনত। শূন্যত দোলা দি থকা তাইৰ শৰীৰটো নমাই আনিবলৈকে মাজতে দুটুকুৰা কৰা হৈছিল ৰিণীৰ মৰমৰ 3 মিটাৰ দীঘল সেই আকাশখন। দুধাৰি চকুলো বৈ আহিছিল মোৰ। কিয় এনে কৰিলি ৰিণী? দুজন পুলিচে টেবুলখনৰ কাগজ পত্ৰ, ডায়েৰী আৰু বিচনাখন ওলট পালট কৰি চাইছিল। নাই, কোনো ছুইচাইড নোট বা আত্মহত্যাৰ কাৰণ জানিব পৰাকৈ একো সংসূত্ৰ পোৱা নগ'ল। মাত্ৰ গাৰুৰ তলত এখন সৰু চিঠি উদ্ধাৰ হ'ল, মোলৈ লিখা। তাকো কোনো সন্দেহজনক কথা নথকাত সহজেই চিঠিখন মোৰ হাতত পৰিছিল। কিন্তু তাই কি লিখিছিল সেয়া পঢ়িবলৈকো মোৰ মগজুৱে সংকেত দিয়া নাছিল। ৰিণীৰ মেল খাই থকা চকুহাল লাহেকৈ জপাই দি যন্ত্ৰৰ দৰে মই ওলাই আহিছিলোঁ ৰুমটোৰ পৰা। ড্ৰয়িং ৰুমৰ ৰিপৰ্টাৰ কেইজনমানে ব্যতিব্যস্ত কৰি তুলিছে পাখিক। কোৱা মাজনী, কি হৈছিল আজি? ভয়ে ভয়ে তাই কৈছিল, পাপাই মাক চৰ মাৰিছিল আৰু মায়েও পাপাক। তাৰ পাছত কি হৈছিল? ওপৰজোপৰি সোধা প্ৰশ্নত থতমত খাইছিল কণমানি পাখি। ৰঞ্জিতে নিজেই আগবাঢ়ি আহিছিল আৰু কৈছিল, এনেই সাধাৰণ তৰ্কাতৰ্কি। তাই খঙতে বেডৰুমৰ দুৱাৰ বন্ধ কৰি সোমাই আছিল। আগতেও তাই তেনেকুৱা কৰে। সেয়ে বেলেগ একো ভবা নাছিলোঁ। মোৰ খং উঠি আছিল। হঠাতে কিবা এটা আশংকাত তাইক মাতিলোঁ, সঁহাৰি নিদিলে। দুৱাৰখন ভাঙি পেলালোঁ। চটফটাই আছিল ফেনত ওলমি থকা তাইৰ শৰীৰটো। মোৰ চিঞৰ বাখৰত ওচৰ চুবুৰীয়া আহি গোট খালেহি।
তাইক নমাই বিচনাত শুৱাই দিলোঁ। তাই জীয়াই আছিল। ডাক্তৰ মাতিলোঁ। অস্ফুট মাতেৰে তাই এগৰাকী বান্ধৱীৰ নাম উচ্চাৰণ কৰিছিল। সেই লগে লগে তেওঁক ফোন কৰি মাতি দিলোঁ। কিন্তু তেওঁ আহি নাপাওঁতে ৰিণী ৰঞ্জিতে আৰু একো ক'ব নোৱাৰিলে। দুহাতেৰে মুখ ঢাকি হুকুকাই কান্দি উঠিল। মোৰ হাঁহি উঠি গৈছিল। চিঞৰি চিঞৰি ক'বলৈ মন গৈছিল, ৱাহ ৱাহ অধ্যাপক ডাঙৰীয়া, আপুনি দেখোন অভিনয়তো পাকৈত। নকলোঁ, একোৱে নকলোঁ। সাংবাদিক আৰু পুলিচে ৰিণীৰ ঘনিষ্ঠ বান্ধৱী হিচাপে সোধপোছ কৰোঁতেও একো নকলোঁ। মাথো কৈছিলোঁ, ৰিণীৰ মাক দেউতাক আৰু ৰঞ্জিত শইকীয়াৰ পৰিয়ালক সুধিব, তেওঁলোকে নিশ্চয় জানিব। ৰঞ্জিতৰ মেলড্ৰামাত মোৰ সহ্যৰ সীমা হেৰাই গৈছিল। মোৰ দ্বাৰা কিবা নঘটিবলগীয়া ঘটনা ঘটে বুলিয়েই মই ওলাই আহিছিলোঁ তাৰ পৰা। বাহিৰত জুম বান্ধি থকা মানুহবোৰে কোৱাকুই কৰি আছিল। প্ৰফেচৰৰ ঘনীয়েক হৈ এইবোৰ কাম কৰেনে? গিৰিয়েক ঘনীয়েকৰ মাজত কাজিয়া হয়েই, সেই বুলিয়েই অন্ততঃ ছোৱালীজনীৰ কথাটো ভাবিব লাগিছিল। আৰু ৰঞ্জিতেনো এনে কি অত্যাচাৰ কৰিব প্ৰফেচৰ মানুহটোক? আমি জানো নহয় তাক আগৰে পৰা। বেচেৰাৰ অকল কলেজ আৰু টিউচন। হয়, অন্ততঃ পাখিৰ কথা ভাবি জীয়াই থাকিব লাগিছিল। মানুহবোৰে ঠিকেই কৈছে, কিন্তু প্ৰফেচৰ ৰঞ্জিত শইকীয়াৰ বিষয়ে মানুহৰ যি ভাল ধাৰণা, গুণানুকীৰ্তন, সেয়া কেনেকৈ হজম কৰিব পাৰোঁ মই? কেনেকৈ? প্ৰিয় শ্ৰোতাসকল, তৃতীয় খণ্ডটো শুনি কেনে পালে সেয়া আমাক জনাবলৈ নাপাহৰিব। অতি সোনকালে চতুৰ্থ খণ্ডটো আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।